গোটেই অসমৰ বিভিন্ন সমষ্টিৰ লগে লগে বিজেপি সমষ্টিত আমাৰ ৰেচন কাৰ্ড বিতৰণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচীত আমি বিভিন্ন আমাৰ যি জনপ্ৰতিনিধিসকল আছে সকলোৱে অংশগ্ৰহণ কৰিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমাৰ জনসাধাৰণৰ কাৰণে আখৰে আখৰে পালন কৰাৰ যি চেষ্টা সেই চেষ্টা অব্যাহত ৰাখিছে। তেনে ক্ষেত্ৰত আমাৰ যি একেবাৰে দুখীয়া শ্ৰেণীৰ লোকসকলে সেইসকলে ৰেচন কাৰ্ড আৰু যি পোৱা নাছিলে ইমান দিনে সেই ৰেচন কাৰ্ড আজি পাবলৈ সক্ষম হ'ব। যোৱা বছৰৰ প্ৰায় আমি 43,000 ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছিলোঁ। এইবুলিও আমি 10,784 হিতাধিকাৰীক আমি ৰেচন কাৰ্ড দিবলৈ সক্ষম হ'ম। মই আশাবাদী যে আমাৰ যি ৰাইজৰ যি সমস্যা সেই সমস্যা প্ৰায় সমাধান কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে সক্ষম হৈছে আৰু তেওঁৰ প্ৰতিশ্ৰুতি দিয়াতকৈ উপৰিও তেওঁ বহুতখিনি কাম কৰিবলৈ অসমৰ জনসাধাৰণৰ কাৰণে সক্ষম হৈছে। তো মই আশা কৰিম যে আমাৰ এই ৰেচন কাৰ্ডৰ যিখিনি আমাৰ বাকী আছিলে এইখিনি নিশ্চয়কৈ আমাৰ সমাধান হ'ব আৰু খুব কম সময়তে এই বস্তুখিনি আমি সমাধান কৰিবলৈ